হেল্ল' এভৰিৱান, নতুন বছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ পুনৰবাৰ আহিলোঁ আৰু 2024 চনৰ একদম শেষৰটোৰ দিন 31st আমি কিনো কৰিলোঁ দেখাওঁ আহকচোন। আমি 3 ঘৰমান ফেমিলি মিলি এনেকৈ বহুত ধুনীয়াকৈ খানা এটা খাইছিলোঁ আৰু সঁচাই বহুত বেছি ভাল লাগিলে, বহুত বেছি এনজয় কৰিলোঁ আৰু এনেকৈ জুইত বনাই পেলাই খোৱাৰ আমেজটো বহুত বেছি বেলেগ আৰু লগতে পোৰা মাংসটো নাখালে ভালটো যিহেতু নালাগেই। সকলোৱে লাগি মেলি খাই আমেজটো সঁচাই বহুত বেছি ভাল লাগে। যিহেতু 2024 চনত প্ৰত্যেকগৰাকী ব্যক্তিৰ লগত বহুত ভাল দিনো গৈছে, বহুত বেয়া দিনো গৈছে আৰু এনেকেই মোৰ লগতো কিছুমান ভাল দিনো গৈছে আৰু বেয়া দিনো গৈছে পাৰ কৰিছোঁ। আৰু যিহেতু এনেকৈ বেয়াখিনি যাতে গোটেইখিনি আঁতৰ কৰি ভাল থাকিবলৈ চেষ্টা কৰোঁ, ভালখিনি যাতে লগত থাকক, যাতে নেগেটিভিটিখিনি দূৰ হয়, পজিটিভ থাকিবলৈ চেষ্টা কৰোঁ। এনেকেই পজিটিভ হৈ আমি গোটেইখিনিয়ে নাচিলোঁ মেলিলোঁ, এসাঁজ খালোঁ, সঁচাই বহুত বেছি ভাল লাগিলে। আৰু 2024 চনটোত বহুত ভাল মানুহ লগ পাইছোঁ, বেয়া মানুহ লগ পাইছোঁ আৰু যাতে 2025 চনটোত যাতে ভাল মানুহেই লগ পাওঁ এনেকুৱা আশাৰে বহুত বেছি ৰাতি হৈ গ'ল এনেকৈ এনজয় কৰিলোঁ। আৰু আজি যিহেতু 1 তাৰিখৰ দিনাখন ৰাতিপুৱাই উঠি ভাবিলোঁ ভগৱানৰ ওচৰত আশীৰ্বাদ নল'লে নহ'বই, হলেশ্বৰলৈ ওলাই আহিলোঁ। এনেকৈ বহুত মানুহ আছিল তাতে, প্ৰত্যেকগৰাকী ব্যক্তিয়ে এনেকৈ আশীৰ্বাদ ল'বলৈ আহিছে ভগৱানৰ ওচৰত। আমিও তেনেকৈ ওলাই গ'লোঁ আৰু প্ৰত্যেক ব্যক্তি আমাৰ লগতে প্ৰত্যেকগৰাকী ব্যক্তিৰ মনত যি ভাবিছে সকলোৰে আশা পূৰণ হওক, সকলোৱে ভালে থাকক আৰু লগতে আমাকো আশীৰ্বাদ কৰিব যাতে আমিও ভালে থাকোঁ। আৰু এনেকৈ আপোনালোকৰ ওচৰত মোৰ ফালৰ পৰা, আমাৰ ফালৰ পৰা নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। হেপ্পী নিউ ইয়েৰ।